সকলোকে পলিৰ হাই। কালি এটা ব্যস্ত দিন কটোৱাৰ পিছত আজি কেইটামান আসন কৰি নিজকে অলপ ৰিলেক্স কৰিলোঁ। প্ৰথমতে কৰিলোঁ কাটি চক্ৰাসনা, ষ্টেণ্ডিং স্পাইনেল টুইষ্ট পজ। তাৰ বাবে এখন হাত ঘূৰাই আন এখন হাতেৰে টানি পাৰিলে নাভিৰ ওচৰত লগাব, নহ'লে যিমান দূৰ পাৰে সিমান লগালেই হ'ব। আনখন হাত বাহুত থৈ পিছফালে ঘূৰি 10 ছেকেণ্ড সময় ৰৈ থাকিব। দুইখন হাতেৰে তেনেকুৱা কৰিব। তাৰপিছত কৰিলোঁ অশ্বাসনচালনা আসন, লাং পজ। তাৰ বাবে এখন ভৰি আগত এখন ভৰি পিছত থৈ এনেদৰে ওপৰলৈ চাই 10 ছেকেণ্ড সময় আকৌ ৰৈ থাকিলোঁ। শেষত মৰ্জাৰী আসনা, কেট কাউ, ষ্ট্ৰেচ পজ কৰিলোঁ। তাৰ বাবে আঁঠুটো 90 ডিগ্ৰীত থৈ উশাহ লৈ ওপৰলৈ আৰু উশাহ এৰি তললৈ উঠা নমা কৰিব লাগিব। কঁকালৰ বিষ থকা মানুহেও এই আসন কৰিব পাৰিব নিশ্চিন্ত মনেৰে। ভৰি দুখনৰ মাজত অলপ গেপ ৰাখিব। এই 3টা আসন কৰি নিজে বহুত ৰিলেক্স অনুভৱ কৰিলোঁ। কালিৰ ভাগৰো দূৰ হ'ল। আজিলৈ আহিলোঁ, বাই বাই। আকৌ এটা ভিডিঅ'ত নিশ্চয় লগ পাম।